প্ৰশ্ন সুধিম, ধুনীয়াকে উত্তৰ দিবি দে কিন্তু। হ'ব ছাৰ, আমি ধুনীয়াকে উত্তৰ দিম। এই একলা তই বোলে সিদিনা ধৈৰ্যৰ লগত অফিচ এটাত যাই অফিচৰ মানুহ এটাৰ পকেটত বোলে জুই লগাই দিছে, কি কাৰণত জুই লগাই দিছিলে তই কচোন। অ' ছাৰ, আমাৰ দেউতাৰ অফিচৰ এটা কাম আছিল, অফিচত কামটোৰ কাৰণে সদায় যাই থাকে। সিদিনা মই দেউতাৰ লগত গেলো, মানুহটোৱে কৈ আছে, মোৰ কিন্তু কামটো কৰি দিয়াৰে পকেট গৰম হ'ব লাগব। ছাৰ কামটো কৰি দিছি, চহী কৰি দিছি, তাৰপিছত ছাৰ পকেট গৰম কেনেকে কৰোঁ, মই এইখিনি ছাৰ পকেটটোত ডেছলে মাৰি জুই লগাই দিছি, পকেটটোত গৰম হৈ গৈছে, পকেট হাকা লাগি গৈছে চবৰে। হাও কিনো কয়, তোৰ এই কথাটো শুনি মই এনেকুৱা শান্তি পাইছো না মনত, এনেকুৱা শান্তি পাইছো। এই যোনে যোনে পকেট গৰম কৰিব লাগিব বুলি কয় এনেকে পকেটত জুই লগাই দিব লাগে, চালা ঘুষখোৰ। অ' ছাৰ, অকল সিদিনা মই সেই অফিচৰ মানুহ তাত জুই লগাই দিছোঁ পকেটটোত, কিন্তু এনেকুৱা ডাঙৰ ডাঙৰ অফিচাৰৰ পকেটতো জুই লগাই দিব লাগে ছাৰ, কাৰণ এই অফিচৰ ঘুষখোৰ বিষয়াগিলাৰ কাৰণে এইটো বস্তুৰ দাম বাঢ়ে। চিণ্ডিকেট হৈ আছে, চবকে ধৰিব লাগে, ধৰি জেলুতে এনেকৈ পকেটত জুই লগাই দিব লাগে, নাকতো জুই লগাই দিব লাগে, যাতে সেই নাকটো নাথকে, নাকটো নাই কাৰণে পইচা খোজে দৰমহা পোৱাৰ পিছতো। সেইকাৰণেতো আমাৰ বস্তুৰ মূল্য বৃদ্ধি হৈ থাকে। ঠিক কথা কৈছে, এই চৰকাৰী চাকৰিয়াল যোনে পইচা খোজে চবৰে পকেটত জুই লগাই দিব লাগে। এক নম্বৰৰ নিলাজ এই চৰকাৰী চাকৰিয়ালকেইটা যোনে যোনে পইচা খোজে।